নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এইফালে ওলালোঁ আকৌ ফুৰিবলৈ যাওঁ বুলি আজি আকৌ অকণমান খুৰি আহি আছিল নহয়, অকণমান ফুৰাইলৈ আহোঁগৈ। ৰুমতে সোমাই বৰ হৈ গৈছিলে। এনেও গাঁৱত থাকিলে মানে সিঘৰ ঘূৰি পোৱা যায়, সিটো কাম কৰি থকা যায় নহয় জানো। সেই বুলি ভাবি আমি ওলাই আহিলোঁ এয়া শংকৰদেৱ কলাক্ষেত্ৰলৈ বুলি। পিছে ইয়ালৈ অহা মোৰ বহুতবাৰে হ'ল, কিন্তু খুৰি অহা নাছিলে, তাৰ বাবে আহিছোঁ। এয়া গৈ আছোঁ টিকেট কৰিবলৈ। এইফালে চাওকচোন, আজিকালি 50 টকা হৈ গ'ল এজনত। পিছে এইফালে সোমাই চাওকচোন কি ধুনীয়া পৰিৱেশ, একদম ধুনীয়া ধুনীয়া ফুলবোৰ ফুলি আছে। পিছে অহা দেৰিয়ে হ'ল নহয়, বতৰচোন বেলি পৰিবলৈ হ'ল, আন্ধাৰে দেখা হ'ল। এইফালে খুৰি আৰু আমাক দেখি কেনেকুৱা লাগিছে জনাব, আৰু পিন্ধা কাপোৰযোৰকে পিন্ধি আছোঁ। একচুৱেলি মোৰ দৰে এলেহুৱা কোন কোন আছে জনাব। কাপোৰ উলিয়াব টানত এযোৰ কাপোৰকে পিন্ধি ফুৰিছোঁ। বহুত আমনি পাওঁ আৰু টাইম নহয় তেনেকৈ কাপোৰ উলিয়াই আকৌ ধুই থাকিবলৈ। সেইটো কাৰণে এইযোৰকে ধুই আৰু সোমাবলৈ নাই, ইয়াকে পিন্ধি আছোঁ। 2 দিন হৈ গ'ল। পিছে লেতেৰাকৈ পিন্ধা নাই দেই, ধুইহে পিন্ধিছোঁ। বেলেগকৈ কমেণ্ট নকৰিব। এইফালে চাওকচোন, ভিতৰত সোমাই চাই মেলি আকৌ ওলাই আহিলোঁ। ইয়াত দেখিছেনে, অকণমান আপোনালোকক দেখুৱাই দিছোঁ। ভিডিঅ' কৰি দিয়া মানুহ নাই, নিজে ভিডিঅ' কৰিছোঁ। আৰু এইফালে জংকী পানৈ ঘৰ বুলি কোৱা দেখি চাবলৈ আহিছিলোঁ, কিন্তু আগতে এবাৰ আহিছোঁ যদিও চোৱা নাছিলোঁ, একো নাই বুলি ভাবিছিলোঁ। কিন্তু চালোঁ, পিছে একোৱেই নাই, এনেই নামতহে। ভালকৈ একো এটা বস্তু বনাই থোৱা নাইচোন। আগতকৈ দিনক দিনে বেয়া হৈহে গৈ আছে। এই গছজোপা কি বুলি কয় জনাব দেই, মই নামটো নাজানো আৰু কাকো সোধাও নহ'ল। আৰু এইফালে নামি আহিলোঁ। আহি মেলি অকণমান ইফাল ফুৰিলোঁ। এইফালে সন্ধিয়া হ'লেই নহয়, এইফালে লাইটবিলাক অন কৰি দিছে, দেখাত ইমান ভাল লাগিছে। আৰু এইটো যে বাৰিষা টাইমত পানী ফুল হৈ থাকে, কিন্তু আজি পানীও নাই, পানীবোৰ শুকাই গৈ আছে। আৰু অৱশেষত খোৱাটোতো মেইন, য'তে গ'লোঁ খোৱাটো মেইন। সেয়ে আগত পেট ভৰাই লৈছোঁ। পিছে হাঁহি নিদিব দে, খাব নাজানো মই বেছি বেলেগৰ দৰে ভালকৈ, যিটো পাওঁ তাকে খাওঁ। আৰু বাহিৰত খোৱা বোৱা বুলি ক'লে বহুত টানেই পাওঁ। অকণমান খালোঁ, খাই বৈ মেলি আকৌ ঘৰমুৱা হ'বলৈ হ'ল। পিছে ওলাই আহি আছোঁ দেই এইপিনে অকলে ভিডিঅ' কৰি। পিছে খুৰী পিছত থাকি আহিলে। সন্ধিয়া টাইমতো বেয়া লগা নাই, কিন্তু থাকি ভালেই লাগিছে। আগতে এবাৰ সন্ধিয়া টাইমত যোৱা নাছিলোঁ। আৰু ইফালে ওলাই আহিলোঁ। আহি আকৌ গাড়ী বুকিং কৰিব লগা হ'ল। বুকিং কৰি মেলি থিয় দি থাকোঁতে বাপৰে মহৰ উৎপাত যি। আৰু অৱশেষত এই গাড়ীত উঠি আহি আছোঁ ঘৰলৈ বুলি। পিছে আজি ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে নতুনকৈ অহাসকলে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে পেজটি ফ'ল' কৰি দিবলৈ নাপাহৰিব। লগতে লাইক কমেণ্ট সকলোবোৰ ৰেগুলাৰলি কৰি থাকিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, লগ পাম সকলোকে অন্য এটি ভিডিঅ'ত। তেতিয়ালৈ বাই বাই।